বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ধাৰাবাহিক সফলতা। স্নাতক মহলৰ ফলাফলত 30 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু স্নাতকোত্তৰ মহলৰ ফলাফলত 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ। আজি বৰপেটা জিলাৰ ঐতিহাসিক সৰভোগ বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এখনি বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সম্বৰ্ধনা সভাৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। সদ্যঘোষিত স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সৰভোগস্থিত বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ 30 জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। আনফালে স্নাতকোত্তৰত 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়। স্নাতক মহলত ৰাজনীতি বিজ্ঞান বিভাগত অৰূপা দাসে 90.7% নম্বৰেৰে বিভাগটোৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰাৰ লগতে স্নাতকোত্তৰ মহলত ৰাজনীতি বিজ্ঞান বিভাগৰ 69% নম্বৰেৰে চাইনী ঘোষে বিভাগটোৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰে। উল্লেখ্য যে কেইবাবছৰ ধৰি বিভাগটোৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই সফলতাৰ আঁৰত আছে ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদ, সহকাৰী অধ্যাপক জিতুমণি দাস, ৰাহুল গুপ্তা, ডক্টৰ অনুভৱ শৰ্মা আৰু কেশৱানন্দ বৰাৰ আপ্ৰাণ চেষ্টা। বিভাগটোৱে সফলতা লাভ কৰাত অভিনন্দন জনাইছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষাৰ্থী তথা শুভাকাংক্ষীসকলে। নিউজ ডেস্ক, পাব্লিক টক্স 24 নৰ্থ ইষ্ট। ফল আমি পাবলৈ ধৰিছোঁ। ধন্যবাদ। আচলতে ৰিজাল্ট বুলি ক'লেতো সকলো ফালে আছেই, প্ৰত্যেকটো বিভাগেই ভাল ভাল ৰিজাল্ট কৰি আমাৰ মহাবিদ্যালয়খন আগুৱাই লৈ গৈ আছে। আৰু মই যদি শৈক্ষিক পৰিৱেশৰ কথা কওঁ, মই যিহেতু বৰনগৰ অঞ্চলৰে এগৰাকী জীয়ৰী হয়, লগতে এই মহাবিদ্যালয়ৰ ছাত্ৰী হয়, মই যিমানখিনি পাব লাগিছিলে, যিহেতু মই এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী পঢ়ি আছোঁ, আৰু মই সেইখিনি যিখিনি অনুপ্ৰেৰণা মই এই মহাবিদ্যালয়ৰ পৰা পাইছোঁ, মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিখিনি কষ্ট কৰিছে, সেই কষ্টৰ ফলত মই আজি হয়তো এইখিনি ৰিজাল্ট কৰিব পাৰিছোঁ। ৰিজাল্ট বুলি নহয়, বিভিন্ন ক্ষেত্ৰত মই বিশেষকৈ অন্যান্য আন কিছুমান সামাজিক কামৰ লগত জড়িত হৈ আছোঁ বা আৰু আগলৈ কৰিব চেষ্টা কৰিম। কেৱল শৈক্ষিকেই নহয়, পঢ়া শুনাৰ লগতে লিখা মেলা, লগতে খেল, সকলো ক্ষেত্ৰতে আমাৰ মহাবিদ্যালয়খনে ছাত্ৰ ছাত্ৰীসকলৰ বিকাশত সহায় কৰি আহিছে আৰু আগলৈ কৰি যাব বুলি মোৰ বিশ্বাস আছে। হয়, ভৱিষ্যতে মই আচলতে প্ৰবক্তা হ'ব বিচাৰোঁ, আৰু যিহেতু মোৰ এতিয়া মই কৰি আছোঁ স্নাতকোত্তৰ, আৰু আগলৈও মই মোৰ সম্পূৰ্ণ চেষ্টা কৰিম যাতে মই হ'ব পাৰোঁ কিবা। লগতে মোৰ আচলতে চাকৰি বুলি নহয় ঠিক, মই কিন্তু এজন ভাল মানুহ একদমেই হ'ব বিচাৰোঁ। ভাল মানুহ বুলি ক'লে এই সমাজৰ প্ৰতি মোৰ যি দায়বদ্ধতা, সেই সমাজৰ লগতে মহাবিদ্যালয়ৰ বাবে মই ভাল কাম কৰি আমাৰ সমাজখনক এখোপ আগুৱাই নিয়াৰ মোৰ চেষ্টা সদায় থাকিব, আৰু মই সেয়া কৰি যাম।